Good evening guys. Ako মোৰ YouTube channel All in All লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া মই মানে গা পা ধুই সব মানে কৰি মেলি লৈ আজৰি হৈ গা চা ধুই আজৰি হলোহি। এতিয়া বলো ব্লগ এটা ষ্টাৰ্ট কৰো। ৰাতিপুৱাৰ পৰা মানে কি ক'ব আৰু ব্যস্ততাতেই গৈছে। ৰাতিপুৱাৰ পৰা কাম বন কৰি ল'ৰা ছোৱালীৰ বন্ধ থাকিলে অলপ বাহিৰা কামবিলাকো উলিয়াই লোৱা যায়। গতিকে লাহে ধীৰে কামবিলাক কৰি আজৰি হৈ গা পা ধুই আহিছোঁ মাত্ৰ। এতিয়া ভাত পানীও বনালোঁ। ভাতত আজি বনালোঁ আপোনালোকৰ বনাই থকাটোনো কি দেখুৱাম আৰু বাৰে প্ৰতি ন। আজি বনালোঁ আপোনাৰ লোকেল ৰৌ মাছৰ জিকা লৈ মাছৰ জোল আৰু চজিনাৰ চৰচৰি। এদিনাখনে মানুহ এজনে মোক মানে চজিনা দিছিলে অলপ কৈছে বাইদেউ খাই ভাল পাই লৈ যাওক বুলি হাজবেণ্ডৰ হাতত দি পঠিয়াইছিলে। গতিকে চজিনাৰ চৰচৰি, মাছৰ পেটু ভাজি, বেঙেনা ফ্ৰাই, পটল ফ্ৰাই আৰু আপোনাৰ দুৰুম শাক যে দুৰুম শাকৰ অলপ কৰি বনাইছোঁ যাতে আৰু পেটৰ কাৰণে ভাল এনেকুৱা হেৰিবিলাকত। সেইকাৰণে অলপ দুৰুম শাকৰ চব্জি অলপ বনাইছোঁ আৰু অলপ মই তাৰে মানে ভাজি নবনোৱাকৈ অলপ থৈও দিছোঁ যাতে মই কালি অলপ পাতত দি খাব পাৰোঁ। মুখখনৰ ৰুচি আহক বুলি। মুখখন একদমেই কোনো সোৱাদেই নাইকিয়া হৈছে মোৰ মেডিচিনবোৰ খাই খাই, ইমানেই তিতা জ্বলা। সেইকাৰণে বোলো আৰু কিনো দেখুৱাই থাকিম ৰন্ধা বঢ়াবোৰকে আৰু সেইকাৰণে বোলো কৈ লওঁ আৰু আপোনাৰ লগত অকণমান কথা পাতি লওঁ। এতিয়া মানে মোৰ ছোৱালীৰ ডান্সৰ স্কুলৰ মানে কি আৰু বিহু ফাংচনবোৰ পালেহি নহয়, তাৰে অলপ প্ৰেক্টিচ কৰাই আছে। সেই গতিকে ছোৱালী তাত ব্যস্ত আছে, ল'ৰাই ক'বাৰ নিজৰ খেলা ধূলাতে ব্যস্ত হৈ আছে। সেই গতিকে এতিয়া মানে এনেকৈ বোলো অকণমান ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। ব'লকচোন অকণমান আমি তেতিয়া দেখুৱাওঁ নাচৰ প্ৰেক্টিচটো। দেখিলে নহয় এই প্ৰেক্টিচ চলি আছে পূৰা। বিহু ফাংচন নিচেই ওচৰ পালেহি, তাৰ কাৰণে প্ৰেক্টিচ কৰিছে। আৰু কেইজনমান অহা নাই, মাতিছিলে অহা নাই। এতিয়াতো উপায় নাই, নাহিলে আৰু যিকেইজন আহিছে সিহঁতকে মানে কৰাই আছে আৰু তেনেকৈ। এয়াই আৰু তেতিয়াহ'লে ঠিক আছে, আকৌ পিছত লগ পাই আছোঁ। আৰু ৰাতিপুৱা আজি ব্ৰেকফাষ্টত আমি খালোঁ ইমান মানে মই কালিৰ পৰা মানে লোভ লাগি আছে আলুৰ পৰঠা খাবলৈ মন, গম পাইছেনে? আলুৰ পৰঠা খাবলৈ ইমান মন গৈ আছিলে। সেই গতিকে মানে ভাবিলোঁ আজি আলুৰ পৰঠা আৰু লাল চাহ এখন চব্জি মানে বনাই থাকিবলৈ আৰু মনো যোৱা নাই, হেৰিও হোৱা নাই। সেইকাৰণে বোলো আজি এনেকৈ অলপ খাওঁ। সেইকাৰণে আলুৰ পৰঠা মাত্ৰ 3জন মানে মানুহ, 3 ল'ৰা ছোৱালী আৰু মইহে। গতিকে সেইকাৰণে আলুৰ পৰঠা ডাঙৰ ডাঙৰকৈ আলুৰ পৰঠা বনালোঁ আৰু লাল চাহ একাপৰ সৈতে ব্ৰেকফাষ্ট আজি তেনেকৈয়ে খোৱা গৈছে। ঠিক আছে, আমি আকৌ পিছত লগ পাই আছোঁ। গুড ইভিনিং গাইজ। সিদিনাখনো যোৱাকালি আৰম্ভ কৰিছিলোঁ আৰু গুড ইভিনিং বুলিয়ে কৈছিলোঁ, আজিও আৰম্ভ কৰিছোঁ গুড ইভিনিং। এতিয়া তাৰমানে মোক ৰাতিপুৱা কালি কৰিলোঁতো, আজি দিনটো মানে মোৰ ব্লগটো আৰম্ভ কৰা হোৱা নাছিলে। কাৰণ কি ঘৰুৱা কাম বনত অকণমান কিবা বেলেগ কামত অকণমান ব্যস্ত আছিলোঁ। গতিকে সেইকাৰণে কৰিব পৰা নাছিলোঁ। এতিয়া আকৌ গধূলি আকৌ লগ পাইছোঁ। এতিয়া আমি বিয়া খাবলৈ যাবলৈ ওলাইছোঁ ৰাঙাপাৰালৈ। ব'লকচোন যাওঁ অলপ। ৰাঙাপাৰাৰ পৰা আমি গোটেইকেইটা পৰিয়াল, তাৰপিছত আৰু এজন মানুহ যাব। তেনেকৈ আমি ৰাঙাপাৰাৰ পৰাই, যিহেতু ৰিচিপশ্যন দেৰিৰ পৰা দিছে সেইকাৰণে আমি ৰাতি দেৰিকৈ ওলাইছোঁ। হাজবেণ্ড অফিচৰ পৰা আহি পাইছেহে মাত্ৰ। এতিয়া আমি যাওঁ। ঠিক আছে, আমি গৈ অকণমান পাৰোঁ যদি অকণমান ক্লিপ ল'ম, আহি পেলাই আকৌ দেখুৱাম। তাৰপিছতে মোৰ ব্লগটো আৰু সামৰণি মাৰিম দেই। বাই বাই। আমি বিয়াৰ পৰা আহি আছোঁ, এতিয়া আকৌ লগ পাওঁ।
Good morning guys. পৰহিৰ পৰা মই ব্লগটো সামৰিবই পৰা নাই আজি এতিয়া প্ৰায় লৰা ছোৱালীক পঠিয়াই ললো পঠিয়াই পেলাই এতিয়া বলো অলপ কথা পাতি লও এয়া লৰা ছোৱালীক পঠিয়াই হাজবেণ্ডক পঠিয়ালো পঠিয়াই লৈ পেলাই কালি কৈছিলো আমি বিয়া খাব যাম বুলি বিয়া খাব গলো বিয়া খাই আহোতে ৰাতি প্ৰায় 12 মান বাজিলে ঘৰ পাওঁতে কাৰণ দূৰ আছিল ৰাস্তা আৰু ইমান বৰষুণ দিছে মানে ভাবিব নোৱাৰি আমি যাওঁতেই দেখিছো বতৰটো বহুত বেয়া তা মানে তাৰপিছত যেতিয়া দেখিলো বিয়া ঘৰ পোৱাৰ পিছত আৰু দি থাক বিয়া ঘৰত সোমাই আমি মানে কথা পাতি আছো সকলোৰে লগত তেতিয়া দেখিছো একদম বহুত বৰষুণ বতা দিছিলে আকৌ তাৰ পিছত আমি আকৌ তাৰ পৰা ওলাইছো ৰাতি প্ৰায় 11:30 বজাত ওলালংগি তাৰ পৰা 11টা বজাত ওলাই ঘৰ আহি পোৱাৰ পিছতো বহুত বৰষুণ দিছে তাৰমানে দেই গতিকে আহি আৰু ৰাতি 12 বজাত আৰু টোপনিও ধৰিছে কাপোৰ কানি খুলি মানে মুখৰ মেকআপো নুগুছালো তেনেকৈ শুই থাকিলো এতিয়া ৰাতিপুৱা উঠিছো সকলোকে পঠিয়াবলৈ মই অলপ কথা পাতি লওঁ কিছু বিয়াৰ ক্লিপ আনিছো গতিকে লব পাৰিছো গতিকে এতিয়া আমি মই অলপ পিছত দেৰিকে ব্লগটোত লগাই দিম এতিয়া সেইকাৰণে বলো অকমান জনাই থওঁ আমি কেইটা বজাত আহিলো কি কৰিলো গতিকে তাৰ পিছত আকৌ আমি লগ পাই আছো দেই গুড মৰ্নিং গাইজ আকৌ এটা ৰাতিপুৱা আজি এতিয়া প্ৰায় 6 বাজিছে আমি অলপ গুৱাহাটীলৈ যাব ওলাইছিলোঁ আজি 2-3 দিন ধৰি মই ব্লগটো আৰম্ভ কৰিছিলোঁ যদি শেষ কৰিব পৰা নাছিলোঁ সেয়ে বোলো আজি ৰাতিপুৱাতে আমি ব্লগটো সামৰিলে সিদিনা বিয়াৰ পৰা আহোঁতে আমাৰ ৰাতি প্ৰায় 12 মান বাজিলে বহুত মানুহ মানে ইমান মানুহ মাতিছে নহয় মানে দূৰো হয় তাৰ পৰা আহিলোঁ বিয়া বাৰু খাই আহিলোঁ আহি পেলাই মানে ৰাতি 12টা বজাত শুই থাকিলোঁ এতিয়া যেনিবা আকৌ ৰাতিপুৱা আজি নেক্সট ডে আমি গুৱাহাটীলৈ ওলাইছোঁ অলপ কিবা নিজৰ মোৰ ছোৱালীৰ কিবা এটা এই কটন ইউনিভাৰ্চিটিত কিবা প্ৰগ্ৰেম আছে গতিকে পিছত গম পাই থাকিব গতিকে তালৈ ওলাইছোঁ এই গতিকে বোলে মোৰ ব্লগটো সামৰণিটো মাৰিলে যাতে মই নতুন ব্লগ এটা ষ্টাৰ্ট কৰিব পাৰোঁ গতিকে যদি মোৰ ইউটিউব চেনেল অল ইন ওৱানটো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে মই নতুন ব্লগ আৰম্ভ কৰিব পাৰিম থেংক ইউ বাই বাই আকৌ লগ পাই আছোঁ নতুন নিউ ব্লগৰ সৈতে